আৰু বহুতে কমেণ্ট কৰি আছিলে ছুইফ্ট আছে নেকি, গতিকে ছুইফ্ট এখন আহি পাইছে, আমাৰ তাতে আছে। গতিকে ছুইফ্টখনৰ ৰিভিউটো দি দিম বুলি আহিছোঁ আপোনালোকক, মানে গোটেই ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ গোটেইখিনি দিম, খুব ধুনীয়াকৈ দিম ভিডিঅ'। আপোনালোকে চাব প্ৰথমবাৰ শেষলৈকে। আৰু ছুইফ্টখনৰ দামটো কৈ দিম বাৰু, আৰু কিমান চলিলে কি কথা গোটেইখিনি দেখাই আছোঁ মানে ভিডিঅ'টোত। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু অলম'ষ্ট আমাৰ ওচৰত কেইখনমান গাড়ী আছে, অলৰেডি কেইখনমান গাড়ী আছে আৰু অলপমান গাড়ী ওলাই গ'ল। আৰু ইয়াৰে গাড়ীও বুকিঙো হৈ আছে। আপোনাৰ এতিয়া চাবলৈ গ'লে আপোনালোকে কেম্পাৰখন দেখিছে, কেম্পাৰখন বুকিং হৈ আছে, বলেৰ' কেম্পাৰ হয়। এখন বুক হৈ আছে, এখন নিয়া নাই, মানে তেখেতে ফাইনেন্সৰ ফাইলটো এপ্ৰুভ হোৱা নাই, সেইটো কাৰণে নিয়া নাই। যে কি নহওক, এতিয়া আমি আপোনালোকক ছুইফ্টখনৰ ওচৰলৈ লৈ যাওঁ আৰু ছুইফ্টখনৰ দামৰ পৰা ধৰি গোটেই কথাখিনি একদম খুব ধুনীয়াকৈ বুজাই দিম ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ব'লক, আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবটো কৰি দিয়াত একো আপত্তি নাই, লাইক এটাটো কৰিব পাৰে আপোনালোকে, কাৰণ ইমান কষ্টৰ ভিডিঅ'বিলাক বনাই থাকোঁ দেখিছে। ইয়াত বিভিন্ন কামৰ মাজত আপোনালোকৰ কাৰণে আকৌ ভিডিঅ' এটা লৈ আহোঁ, সেইবাবে কৈছোঁ লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, কাৰণ আপোনালোকৰ মানে লাইক এটা শ্বেয়াৰ এটা আমাক ভিডিঅ' বনোৱাত যথেষ্টখিনি সহায় কৰে। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে ছুইফ্ট, গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয়। আৰু ছুইফ্টখনৰ কালাৰ আপোনালোকে দেখিছেই, বাকীটো মানে এক্সটেৰিয়ৰটো ইমান দেখাৰ প্ৰয়োজন নাই। এইটো ছুইফ্ট আপোনাৰ VXI মডেলটো হয়। কালাৰ চালাৰ খুব ধুনীয়া হৈ আছে গাড়ীখন। আৰু ইণ্টেৰিয়ৰটো দেখাই দিম আপোনালোকক ধুনীয়াকৈ। আৰু দুটা কিয়ে মোৰ হাতত আছে, আৰু ইয়াত আপোনাৰ আনলক বুটন ইয়াতে আছে। তো ইণ্টেৰিয়ৰটো অকণমান দেখাই দিওঁ, বাকীখিনিতো বাহিৰটো আপোনালোকে অকণমান চালে আৰু বাকী চব অ'কে আছে। গাড়ীখন খালি অকণমান ধূলি লাগি আছে, লেতেৰা সেইখন হ'বই, সেইটো বাৰু কোনো অসুবিধা নাই। আৰু গাড়ীখনৰ যিটো ইণ্টেৰিয়ৰ নহয়, ইণ্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে। চাওক আপোনালোকে বেক চাইডৰ ছিটটো চাই লওক, ডোৰ হেণ্ডেলটো ইয়াত ওপৰত আছে, আৰু বেক চাইডৰ ছিটৰ কণ্ডিশ্যন এইটো হৈ আছে, মানে একদম টিপটপ কণ্ডিশ্যনত আছে। এতিয়া ইণ্টেৰিয়ৰটো চাই লওঁ বলক। এতিয়া ইণ্টেৰিয়ৰটো এনেধৰণৰ, ইয়াত এয়াৰবেগ আছে, আৰু এইফালে এটা SRS এয়াৰবেগ আছে, আৰু এইফালে গ্ল'ভ বক্সটো ইয়াত ৰছীহে সোমাইছে, এইটো পিছৰ কথা বাৰু ৰছীটো। আৰু এইফালে লাগি আছে 12 ইঞ্চ LCD। আৰু আপোনালোকৰ এইখিনিতো বাকী AC চব ৰানিং কণ্ডিশ্যন আছে, গোটেইখিনি বস্তু। বাকীখিনি গোটেই চিল আছে। এইফালে মাইক্ৰ'ফোন লাগি আছে, এইফালে মাইক্ৰ'ফোন, কেমেৰা, LCD চব আছে ফিটিং। আৰু ইয়াতে আপোনালোকৰ কণ্ট্ৰল বুটনখিনি ইয়াতে আছে। বাকী আপুনি এইবিলাক চাই লওক, ভিতৰৰ কণ্ডিশ্যনখিনি অকণমান দেখাই দিওঁ। AC ভেন ইফালে, আৰু এইটো চাইডে। আৰু ইয়াত দৰ্জাতে গোটেইখিনি আপুনি কৰিব পাৰে, এইবিলাক মানে আনলক। আৰু মিৰৰৰ কাৰণে এইটো আছে, গোটেইখিনি বস্তু ইয়াতে আছে। আপুনি 4খন উইণ্ডো পাৱাৰ উইণ্ডো হয়। আৰু এইফালে চাইড লক, কিবাকিবি গোটেইখিনি ফেচিলিটি আছে। আৰু ৰুফটো চাওক না, কি ধুনীয়া হৈ আছে। গাড়ীখন মানে একো কাম নাই, একদম ধুনীয়া টিপটপ কণ্ডিশ্যন আছে ৰুফটো। আৰু এবাৰ মই গাড়ীখন অন কৰি দেখাই দিওঁ আপোনালোকক, খালি মাত্ৰ অকণমান ধূলি পৰি আছে। গাড়ীখন চলিছে 42,968 দেখিছে আপোনালোকে, একদম ধুনীয়াকৈ। মই ইয়াত উইদাউট টেম্পাৰিং মই দেখাই আছোঁ, গানা চলি গৈছে। এইফালে LCD লাগি আছে, একদম ধুনীয়া 4K আপোনালোকে ভিডিঅ' চাব পাৰিব, এইবিলাক 4K ভিডিঅ' চাব পাৰিব। তো LCD একদম বিন্দাছ লাগি আছে, গতিকে একো প্ৰব্লেম নাই, ধুনীয়াকৈ ভিডিঅ' চাওঁ বুলিলে চাব পাৰে। তাৰপিছত আপোনালোকৰ গাড়ীখনৰ মানে লুকছটো এনেকুৱা ধৰণৰ। আৰু বাকী কি দেখাম, সকলোখিনি কথা ক'লোৱেই। বাকী ছিট এডজাষ্টমেণ্টটো এনেকৈ, এইটো দিলে ছিট হাই আৰু ল' কৰিব পাৰে। আৰু এইটো হৈছে আগলৈ পিছলৈ। বাকী ছিট কাভাৰটো ধুনীয়াকৈ লাগিয়ে আছে গাড়ীখনত। তাৰপিছত এনেকুৱা এইখিনি বস্তুৱেই, আৰু বেলেগকৈ দেখাব লগা একো নাই। ইণ্টেৰিয়ৰটো দেখাই দিলোঁ, চবেই ইণ্টেৰিয়ৰটো চাওঁ কৰি থাকে। ছুইফ্ট আছে নেকি সুধি আছিলে। আৰু এতিয়া দামটোলৈ আহোঁ, মানে গাড়ীখনৰ দাম ৰাখিছে 590, যি 21ৰ গাড়ী হয়। 590 আস্কিং আছে, কিবা এটা চাই দিয়া হ'ব। আৰু আমাৰ ভিডিঅ' চাই আহিলে আৰু কম হ'ব কিবা এটা। গতিকে আপোনালোকে আহি পেলাই জনাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু আমাৰ ভিডিঅ' চাই আহিলে ইয়াততো আপোনালোকে ডিছকাউণ্টটো আৰু ধুনীয়াকৈ পায়ে যাব। গতিকে কোনো টেনশ্যন নাই, আহিব ডিলাৰত আহিলে গোটেই কথাখিনি পাতি ল'ব পাৰিব।
তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। তলফালে এইফালে 12 ভল্ট 120 ৱাটৰ এটা এইফালে USB আক্স আছে, গোটেইখিনি ফেচিলিটি আছে আৰু মুঠতে গাড়ীখনত। বাকী একো প্ৰব্লেম নাই, গোটেই গাড়ী একদম চিল আছে, চিল টিল এইবিলাকতো আছে। আৰু আপোনালোকক চিলৰ কথাটো কি ক'ম, আমাৰ ইয়াত গাড়ী চিলেই থাকে। এইবিলাক চাওক, দৰ্জা চৰ্জা চব চিল আছে। মেইন হৈছে এইবিলাক বস্তুৱেই, গাড়ীখনৰ দৰ্জা আৰু বেক চাইডৰ দৰ্জাটো দেখাই দিওঁ, এইফালেও চিল আছে। একো বস্তু কোনো ইয়াত ডিফেক্ট নাই বা এক্সিডেণ্টেল গাড়ী নহয়, দেখিছে। আৰু ধুনীয়াকৈ এইখন বাছ গাড়ীখনৰ লুক কৰিব দেখাই দিছোঁ। এইটোৱে হৈছে গাড়ীখনৰ লুকছ, গোলাঘাট ষ্টেচনৰ গাড়ী। আমি গোটেই পেপাৰ অ'কে কৰি দিম, চাই লওক এবাৰ। ধুনীয়া লাগিছে গাড়ীখন, একদম হোৱাইট কালাৰ। এনেকৈ পালে জনাবলৈ আপোনালোকে একদম নাপাহৰিব। আৰু টায়াৰকেইটা দেখাবলৈ পাহৰি গৈছিলোঁ মই। টায়াৰ একদম অলমষ্ট ঠিক আছে, এইটো ঠিক আছে, এইটো টায়াৰো একদম ধুনীয়া হৈ আছে। আৰু এইফালৰ এইটো ছাইডৰ দৰ্জাকেইখন অ'কে আছে, সম্পূৰ্ণ চিল আছে, কোনো টেনশ্যন নাই। এইখন দৰ্জাও দেখাই দিওঁ, এইবিলাকো চিল আছে, চাই লওক। আৰু বেক চাইডটো এইটো গাড়ী অ'কে আছে, আপোনালোকে চিন্তা কৰিব নালাগে একো। আৰু এইবিলাক কিছুমান বস্তু এক্সট্ৰা এক্সেছৰিজ লগাই থোৱা আছে। আৰু এই ডোৰ হেণ্ডেলটো এইটো কভাৰ হয়, ইয়াৰ তলত হোৱাইটটো আছে, মানে এইটো কভাৰ লগাই থোৱাৰ কাৰণে এইটো এনেকুৱা কভাৰটো অকণমান ওপৰটো কালাৰটো গুচি গৈছে। এই কভাৰটো চেঞ্জ কৰি দিলে ধুনীয়া হৈ পৰিব। আৰু ডোৰ গাৰ্ড লগাই থোৱা আছে, এইফালে ইফালেও লগাই থোৱা আছে, কোনো অসুবিধা নাই। তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে খুব ধুনীয়াকৈ পাই যায় আগতেই। গতিকে আৰু গাড়ীসমূহৰ দামবিলাকো জানি থাকিব পাৰিব, নতুন নতুন গাড়ী যিহেতু আহিয়ে থাকে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আৰু গাড়ীখনৰ দামটো নেগচিবল হয়, আপোনালোকে টেনশ্যন ল'ব নালাগে, কিবা এটা কম হৈ যাব। তো বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত।